নমস্কাৰ মই দেৱজ্যোতি ফাউণ্ডাৰ অফ দীপ্তক ৰিয়েল এষ্টেট। আজি আমি আহিছোঁ আপোনালোকৰ লগত কথা পাতিবলৈ, কাৰণ আপুনি যেতিয়া ৰিয়েল এষ্টেটত যেতিয়া ঘৰ কিনিবলৈ আহে তো তেতিয়া আপোনাৰ বহুত কুৱেশ্যন থাকে। সেই কুৱেশ্যনকেইটা আমি চিম্পলি আপোনাক জনাবলৈ আহিছোঁ। আপুনি চিম্পল 5টা কুৱেশ্যন আমি কথা পাতিম এতিয়া। সেই 5টা কুৱেশ্যনৰ ভিতৰত আপুনি ঘৰ কিনোতে যি যি কুৱেশ্যন আহিব লাগে তাতে চব সোমাই আছে। তো বলক আমি ষ্টাৰ্ট কৰিম। তো ইয়াতে আছে মোৰ কো ফাউণ্ডাৰ, তো এওঁ মোৰ নিজৰ পৰিচয়টো দিব। নমস্কাৰ, মই বিবেক শৰ্মা। মই আপোনাৰ কো ফাউণ্ডাৰ হয় দীপ্তক ৰিয়েল এষ্টেটৰ। তো আমি মানে এই ভিডিঅ'টো এইকাৰণে লৈ আহিলোঁ যাতে আপোনালোকৰ মানে কিছুমান কুৱেশ্যন থাকে, সেই কুৱেশ্যনবিলাক মানে আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মানে প্ৰভাইড কৰিব বিচাৰিছোঁ, যাতে আপোনালোকে জানে এই কথাখিনি আৰু আপোনালোকে জানি কিনে আপোনালোকে যাতে ঘৰ কিনাত মানে আপোনালোকৰ হেল্প হয়। তো আমি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, ঠিক আছে? তো ফাৰ্ষ্ট কুৱেশ্যনটো আহিব আপোনাৰ, মানে যেতিয়া আপুনি আমাক ফোন কৰিব আমি আপোনাক কুৱেশ্যনটো সুধিম যে আপোনাৰ বাজেট কিমান। তো এজ এ কাষ্টমাৰ মই এওঁক সুধিম যে আপোনাৰ বাজেট কিমান। তো আপুনি মানে মই ক'ম যে তুমি মোক ফ্লেট কিনিব আহিছা, তো তোমাৰ বাজেট কিমান? মোৰ বাজেট এৰাউণ্ড আপোনাৰ 50 lakhs। 50 lakhs। তো আপুনি 50 lakhsৰ ভিতৰত কিমান BHK বিচাৰে, যে আপুনি কিমান এক্সপেক্ট কৰে? মোৰ ধৰি লওক 2 BHK যদি পাওঁ বা 50 lakhsৰ ভিতৰত যদি 3 BHK পাওঁ মোৰ বেনিফিট হ'ব। অবভিয়াছলি, কিন্তু মাৰ্কেটত যিটো এভেইলেবল আছে আমি তেনেকৈ আপোনাক জনাই দিম, কাৰণ আমি যিটো আমাৰ হাতত যিটো আছে আৰু আমি মাৰ্কেটত যিটো দেখি আছোঁ সেই হিচাপত আমি আপোনাক গোটেইখিনি ইনফৰমেশ্যন দিম। তো ছেকেণ্ড কুৱেশ্যনটো আহিব আপোনাৰ বাজেটৰ পিছত। আমাৰ মেইন ছেকেণ্ড কুৱেশ্যনটো আহে আপোনাৰ যে আপুনি লোকেশ্যন কিটো জেগাত বিচাৰে, যে কোনটো লোকেশ্যন হ'লে আপুনি বেছি প্ৰিফাৰ কৰিব। কাৰণ আপোনাৰ স্কুল থাকে ল'ৰা ছোৱালীৰ, তাৰপিছত সেই স্কুলখনৰ ওচৰত হ'লে আপুনি বেছি ভালকৈ প্ৰিফাৰ কৰিব পাৰিব, আৰু অফিচ থাকে, তো সেইবোৰ মেটাৰ কৰে। তো ছেকেণ্ড কুৱেশ্যনটো আহিব তোমাৰ যে লোকেশ্যন কি, যে কেনেকুৱা লোকেশ্যন বিচাৰা তুমি য'ত তুমি ভালকৈ প্ৰিফাৰ কৰিবা। এনেকুৱা লোকেশ্যন মানে লাগে যাতে মানে মই মানে ওলাই কিনে যাতে মোৰ নেৰ এবাউট মানে 100 মিটাৰ ভিতৰত মই মানে স্কুল কলেজ হস্পিটেল গোটেইখিনি পাওঁ। হয়, তো তোমাৰ কিবা লোকেশ্যন ধৰা আছে? লোকেশ্যন এনেকুৱা ধৰা নাই, তথাপিতো এনেই আপোনাৰ ধৰি লওক যদি আপোনালোকৰ তাতে আছে 50 lakhsৰ ভিতৰত মোক লাগে। অ'কে, তো ছেকেণ্ড কুৱেশ্যন এইটো আছিলে, কাৰণ লোকেশ্যন মেইন। আপুনি য'তে নলওক লোকেশ্যন যিমানে ভাল হ'ব সিমান জাগাখিনিৰ ভেলু থাকিব আৰু সিমানে ফ্লেটখিনিটোৰ দাম বেছি হয়। তো সেইকাৰণে লোকেশ্যনটো মেটাৰ কৰে। থাৰ্ড কুৱেশ্যন আহিব আপোনাৰ যে আমি ফ্লেটত কি কি মেটেৰিয়েলছ ব্যৱহাৰ কৰি আছোঁ। তো এই থাৰ্ড কুৱেশ্যনটো তুমি মোক সুধিবা যে মানে আপোনালোকে আপোনাৰ ফ্লেটত কি কি মানে ধৰি লওক মেটেৰিয়েল, টাইলছ হওক আপোনাৰ ৱেৰিং হওক, কেনেকুৱা ধৰণৰ বস্তুবিলাক ইউজ কৰি আছে। হয়, তো যিবোৰ মেটেৰিয়েলছ আমি ফ্লেটটো বনাওঁতে যিবোৰ ব্যৱহাৰ কৰিম আমি, সেইখন আমি আপোনাক এজ এ ব্ৰাউচাৰ আপোনাক আমি প্ৰভাইড কৰিম। আপুনি ব্ৰাউচাৰত গোটেইখিনি লিখা থাকিব, ফিচাৰ্ছৰ পৰা আদি কৰি আপোনাৰ কি কি মেটেৰিয়েলছ আমি ব্যৱহাৰ কৰিম। অ'কে, তো সেইখিনি আমাৰ মানে যিবোৰ আমি আপোনাক দিম, তো সেইখিনি গোটেইখিনি তাতে থাকিব। তো তাতে আপোনাৰ টেনশ্যন নাই, কিবা বুজি নাপালে আমি আপোনাক হেল্প কৰিম। তাতে আমাৰ কণ্টেক্ট নাম্বাৰ থাকিব, আমাৰ কণ্টেক্ট ডিটেইলছ থাকিব, যিবোৰ আমি কাম কৰিম চব লিখা থাকিব। তো তাতে কোনো আপোনাৰ প্ৰব্লেম নাই। তো এজ এ মেটেৰিয়েলছ আপুনি সেই হিচাপে আপুনি আমাক পইচা দিব, তো সেই হিচাপত আমি আপোনাক ছাৰ্ভিচ দিম, বাছ। তো আপোনাৰ ফ'ৰ্থ কুৱেশ্যনটো আৰু এটা কথা মই সুধোঁ আপোনাৰ, ধৰি লওক মই যদি কাষ্টমাইজ কৰিব বিচাৰোঁ, তো ধৰি লওক মোক এইটো টাইলছ নালাগে, মোক সেইটো টাইলছ লাগে, তো 2x2 টাইলছ আহে, তো 2x4 টাইলছ মই লগাব বিচাৰোঁ, সেইটো পাৰি? অবভিয়াছলি, সেইটোৰ কাৰণে আপুনি খালি যেতিয়া আণ্ডাৰ কনষ্ট্ৰাকশ্যনত চলি থাকিব, আমাৰ হাতত এতিয়া কমচে কম নিয়াৰ এবাউট 15 to 20 মানে প্ৰজেক্ট আণ্ডাৰ কনষ্ট্ৰাকশ্যনত চলি আছে। তো তেনেকুৱা প্ৰজেক্টবোৰত আপুনি যদি এইমাত্ৰ আপুনি আমাক কণ্টেক্ট কৰে, তো আমি আপোনাক জনাব পাৰিম যে এই আণ্ডাৰ কনষ্ট্ৰাকশ্যন প্ৰজেক্টটোত আপুনি নিজৰ মতে কাষ্টমাইজ কৰিব পাৰিব। যে ধৰক আপুনি এই ৰুমটো 1500 স্কুৱেৰ ফিটৰ এটা ফ্লেট আছে, তাতে আপুনি ছাপ'জ কিটচেনটো অলপমান সৰু কৰি পেলাই আপোনাৰ এটা ষ্টুডিঅ' বনাব বিচাৰিছে। তো ষ্টুডিঅ'টোৰ কাৰণে বেছি জেগা ৰাখক, বা সেইখিনিত আপুনি ছাউণ্ড প্ৰুফ বনাব। তো আপুনি যেনেকুৱা বিচাৰে তেনেকৈ আপুনি সজাই ল'ব, কাৰণ এইখিনি ৱাল অলপমান ডাঙৰকৈ দিব বিচাৰে, এইখিনি অলপমান সৰুকৈ দিব বিচাৰে, তো সেইখিনিকে আপুনি কাষ্টমাইজ কৰিব পাৰিব। তাতে আপুনি টাইলছৰ পৰা আদি কৰি চব মেটেৰিয়েলছ আপুনি নিজৰ মতে লগাব পাৰিব। তো সেইখিনি আপোনাৰ বেনিফিট যেতিয়া আপুনি আণ্ডাৰ কনষ্ট্ৰাকশ্যনত এটা প্ৰজেক্ট বুক কৰে, কিন্তু ৰেডি টু মুভ ফ্লেটত আপুনি যেনেকৈ আছে তেনেকৈ ল'ব লগা হয়। আৰু এটা কথা জনাই দিয়া যে মানে আণ্ডাৰ কনষ্ট্ৰাকশ্যনত মানে বেনিফিট কি, আৰু আপোনাৰ বনা হোৱাৰ পিছত বেনিফিট কি? এইটো মেইন কথা, কাৰণ আপুনি আজি ৰিয়েল ইষ্টেটত ইনভেষ্ট কৰিব, তাৰ পৰা যদি কিবা এটা ৰিটাৰ্ণ পায় আপোনাৰ নিশ্চয় ভাল লাগিব।
তো সেই ৰিটাৰ্ণটো আমি আপোনাক জনাবৰ কাৰণে আহিছোঁ যে চাওক যে আপুনি আজি সাপোজ এটা ফ্লেটৰ দাম আজি 40 lakhs যেতিয়া আণ্ডাৰ কনষ্ট্ৰাকশ্যন চলি থাকে তাৰ 40 lakhs 35 lakhs আহি যায় কিন্তু যেতিয়া সেই ফ্লেটটো মানে বনোৱা হৈ যায় সেই ফ্লেটটোৰ দামটো 50 lakhs to 55 lakhs to ইমান 10 lakhs 15 lakhs ৰ ডিফাৰেন্স আহি যায় কিয় মই আপোনাক বুজাই আছো চাওক যে এতিয়া আপুনি মই সাপোজ এটা নতুন প্ৰজেক্ট ষ্টাৰ্ট কৰিছো কালি তো সেই প্ৰজেক্টটো বনাওতে মোক এতিয়া মানে ইনভেষ্টমেন্ট লাগে নিজৰ পইচা খৰচ কৰিব লাগিব তাতে বনাওতে ৰড আছে সিমেন্ট আছে সেইবোৰ খৰচা আহিব তো তেতিয়া মই নিজৰ পইচা যেতিয়া ইনভেষ্ট কৰি পেলাই যেতিয়া এটা প্ৰডাক্ট বনাম আৰু সেই প্ৰডাক্টটো যেতিয়া ভ্যালু আহি যাব তেতিয়া আপোনাক মই কমত কিয় দিম সেইটো কোৱেশ্চন আহি পৰিব তো যদি আপুনি এই আণ্ডাৰ কনষ্ট্ৰাকশ্যনৰ সময়ত যদি বুকিং কৰোতে প্ৰসেসটো এনেকুৱা যে আপুনি প্ৰথমতে 30% দি পেলাই এটা বুক কৰি পেলাই 10% কৈ আপুনি লোন হিচাপত তো আপুনি এটা মানে 10% কৈ আপুনি গোটেইখিনি ক্লিয়াৰ কৰিলে প্ৰত্যেক মান্থলি হয় তো সেইটো এটা প্ৰসেস থাকে তো সেই হিচাপত আমি আপোনাক মানে আণ্ডাৰ কনষ্ট্ৰাকশ্যনৰ প্ৰজেক্টবোৰ প্ৰভাইড কৰা হয় তো তাতে আণ্ডাৰ কনষ্ট্ৰাকশ্যনত বেষ্ট বেনিফিট পোৱা যায় কিন্তু আপুনি 2 বছৰ ৰখিব লাগিব বা 1.5 বছৰ ৰখিব লাগিব বা 1 বছৰ ৰখিব লাগিব বা সেই 1 বছৰ ৰখাৰ পিছত যেটো আপুনি 30 lakhs ইনভেষ্ট কৰিব সেই 30 lakhs টো 1 বছৰ পিছত হেতু 50 lakhs লৈকে কনভাৰ্ট হ'ব পাৰে যেটোৰ পসিবিলিটি 99% এ পসিবিলিটি থাকে কাৰণ আজিকালি ঘৰটো বিচাৰি পোৱাটোৱে টান ৰেন্টটো চলিবই লগতে আপুনি সেলও কৰিব পাৰিব আৰু ৰিসেলটো নহয় হেতু নিউ সেল হয় আৰু তো ৰিসেন্টলি এতিয়া বিহুৰ পিছত তো প্ৰাইজও বাঢ়িব এতিয়া বিহুৰ পিছত হেতু লগি মই যাই আছো কাৰণ চাওক যে বৰ্তমান সময়ত প্ৰাইস কৰোনাৰ কাৰণে সব বস্তুৰ গাড়ীৰ ভাড়াৰ পৰা আপোনাৰ পেট্ৰলৰ প্ৰাইসলৈকে সব বাঢ়িছে তো সিমেন্টৰ প্ৰাইস ইটাৰ প্ৰাইস ৰডৰ প্ৰাইস সব বাঢ়ি গৈছে তো ৰডৰ প্ৰাইস পাৰ টনত আপোনাৰ 15000 কৈ বাঢ়িছে পাৰ বেগ সিমেন্টৰ দাম 80-90 টকাকৈ বাঢ়িছে ইটাৰ দাম তেনেকৈ হেই মানে অনুৰূপে বাঢ়ি গৈছে তো এইবোৰ যেতিয়া বাঢ়ি গৈছে তো আমি আপোনাক সেই কম দামত উলিয়াই দিয়াটো প্ৰবলেম হ'ব তো যদি আপুনি ভিডিওটো চাই আছে এতিয়া তেন্তে যদি আপুনি ইয়াৰ বিষয়ে আৰু ডিটেইলছ বিচাৰে আমাৰ পৰা তো তলত নাম্বাৰ থাকিব বোৰ্ড লাইন নাম্বাৰ তাতে আপুনি কন্টাক্ট কৰিব পাৰে আমি আপোনাক সহায় কৰিম আৰু এটা কথা মই বিহুৰ আগতে যদি আপোনালোকে বুকিং কৰিব বিচাৰে তেতিয়ালে বুকিং কৰিব পাৰে তলত নম্বৰ দিয়া থাকিব তাতে আপুনি কল কৰিব পাৰে কাৰণ কিয় বিহুৰ পিছত আপোনাৰ প্ৰাইস বাঢ়ি যাব ধৰি লওক আপোনাৰ যদি 3500 স্কয়াৰ ফিট আছিল আপোনাৰ 4000 স্কয়াৰ ফিট হৈ যাব তো সেই কাৰণে আপোনালোকে যদি বিহুৰ আগতে যদি আপোনালোকৰ যদি প্ল্যানিং আছে সেই প্ল্যানিং খিনি বিহুৰ আগতে আপোনালোকে কৰক কাৰণ প্ল্যানিং খিনি কৰি থাকিলে আপুনি যদি কিবা এটা এমাউন্ট আছে আপোনাৰ লগত তো সেইখিনি বুক কৰি দিয়ক কাৰণ হেতুৰ ইনভেষ্টমেন্টৰ ROI আপুনি গ্যাৰান্টি পাব সেই গ্যাৰান্টি মই আপোনাক দিম কাৰণ ROI কোনো ফ্ল্যাটত সেল কৰাটো আমাৰ দায়িত্ব আপুনি যদি আজি ফ্ল্যাট এটা কিনি থৈছে আণ্ডাৰ কনষ্ট্ৰাকশ্যনত ধৰি লওক আপুনি কিনি ললে সেই প্ৰজেক্টটো আপোনাৰ 2 বছৰ পিছত কমপ্লিট হৈ গ'ল সেই প্ৰজেক্টটো আপুনি সেল কৰিব কাৰণে আমি কৰি দিম আপোনাক কাৰণ আমি আপোনাৰ লগত আছো তো আপুনি আমাৰ লগত জড়িত আছে অলৰেডি তো তাতে আপোনাৰ সেল কৰোতে প্ৰবলেম নাই আপুনি 30 lakhs ইনভেষ্ট কৰি 50 lakhs কেনেকৈ আনিব তাতে আমি আপোনাক ষ্ট্ৰেটেজি দিম তো আপুনি চাৰিওফালৰ পৰা আমাৰ হেল্প থাকিব আমাৰ কিছুমান পলিসি আছে আমি আপোনাক কেনেকৈ সহায় কৰিম আমি আপোনাৰ লগত যদি আজি আছো আৰু কাইলৈও থাকিম তাৰ প্ৰমাণ হৈছে সোশ্যাল মিডিয়া আৰু সোশ্যাল মিডিয়াত আমি এনি টাইম আছো যদি আপুনি মেসেজ কৰিলে আমি আপোনাৰ লগত জড়িত হ'ম তো এইবোৰ আমাৰ মানে এজ এ প্ৰুফ আমি আপোনাক দি আছো আজি ভিডিওৰ জৰিয়তে আমি আপোনালোকক জনাই আছো যে আপোনালোকক এজনকে ৰিচ কৰা নাই আমি আপোনালোকক সামাজিকভাৱে ৰিচ কৰিব বিচাৰো সবে গম পাওক যে আমি এটা ভাল সাৰ্ভিস দিও বেষ্টতকে বেষ্ট সাৰ্ভিস যদি বিচাৰে তেন্তে কন্টাক্ট কৰক কাৰণ এনেকুৱা সাৰ্ভিস দিবৰ কাৰণে হাওক লাগিব এনেকৈ সোশ্যাল মিডিয়াত ক'বলৈ সোশ্যাল মিডিয়াত কোৱাটো এটা সহজ কথা নহয় কাৰণ সোশ্যাল মিডিয়া এটা বহুত ডাঙৰ প্লেটফৰ্ম তো ইয়াৰ বিষয়ে আমি পিছত কথা পাতিম তো এইখিনি আৰু যদি কিবা কোৱেশ্চন আছে লাষ্ট কোৱেশ্চন তো হেনেকুৱা নাই কিন্তু বহুতৰে কোৱেশ্চন এতিয়া ধৰি লওক আমাৰ লগত নাই আপোনালোকৰ লগত যদি আছে কোৱেশ্চন তেতিয়াহলে আপোনালোকে আমাক কল কৰিব পাৰে লাষ্ট মোৰ এটা কোৱেশ্চন আছে যেনেকৈ আপোনালোকে সুধে যে এক্সট্ৰা চাৰ্জ কিবা আছে নেকি যে বিল্ডাৰে কয় যে এইখিনি চাৰ্জ কৈছিলে আপুনি এক্সট্ৰা চাৰ্জ ক'ৰ পৰা আহিলে এক্সট্ৰা চাৰ্জ থাকে লাইক ৰেজিষ্ট্ৰেচন ফিজ মানে আপুনি যেতিয়া এটা ফ্ল্যাটটো আপুনি ৰেজিষ্টাৰ কৰিব আপোনাৰ নামত হওক বা আপোনাৰ মিছেছৰ নামত হওক তো তেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেচন এটা ফিজ আহে সেই ৰেজিষ্ট্ৰেচন ফিজটো এটা পাৰ্চেন্টত আহে যদি আপুনি কৰে বা মানে ফিমেল মেলৰ কাৰণে বেলেগ থাকে সেইবোৰ আপুনি যদি আমাক কন্টাক্ট কৰে আমি আপোনাক গোটেইবোৰ জনাই দিম তাৰে কোনো প্ৰবলেম নাই তো সেই ৰেজিষ্ট্ৰেচন ফিজ থাকে আৰু লগতে কিছুমান এক্সট্ৰা সৰু সুৰা চাৰ্জ যেনেকৈ আমি আপোনাক সহায় কৰিছো তাৰে বিনিময়ত আপুনি কিবা এটা আমাক দিব সেইটো বেলেগ কথা তাৰে লগত আপোনাৰ কিছুমান ইলেক্ট্ৰিক মিটাৰ কিছুমানে নিজৰ মিটাৰ লগাব লাগিব আপুনি তো তেনেকুৱা সৰু সুৰা চাৰ্জবোৰ থাকিব
য'ত আমি আপোনাক গোটেইখিনি আপোনাক গোটেইখিনি মেনশ্যন আপোনাৰ থাকিব। আপুনি যেতিয়া আমাৰ লগত জড়িত হ'ব আপুনি আমাক কল কৰিলে আমি আপোনাক গোটেইবোৰ জনাই দিম। তো তাতে কোনো প্ৰব্লেম নাই। তো এইখিনিয়ে, আৰু যদি ভাল ভাল এনেকুৱা কুৱেশ্যন বিচাৰে কমেণ্ট কৰক। কমেণ্ট কৰিলে আমি গম পাম যে আপুনি কেনেকুৱা কুৱেশ্যন ফেচ কৰি আছে, কেনেকুৱা প্ৰব্লেম ফেচ কৰি আছে, তো আমি তেতিয়া ছল্ভ কৰিব পাৰিম। কাৰণ আপুনি মনত ৰাখিছে বা কথাবোৰ গম পায়, তথাপি আমি গম নাপাওঁ আপোনাৰ ফিলিংছখিনি। তো আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনাৰ লগত মানে জড়িত হ'ব বিচাৰিছোঁ, আৰু আপুনি যাতে আমাক আপোনাৰ মনৰ কষ্টখিনি যাতে শ্বেয়াৰ কৰে, তো আমি তেতিয়া বহুত ভাল পাম আৰু সেই প্ৰব্লেমখিনি আমি ছল্ভ কৰিম। আৰু এটা মই কথা কওঁ, যদি আপোনালোকে মানে ঘৰ বিচাৰি কোনোবাই যদি ঘৰ বিচাৰি আপুনি এতিয়া হাইৰাণ হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে মানে কোনো ধৰণৰ আপোনালোকৰ প্ৰব্লেম নাই। আমাক আপুনি কণ্টেক্ট কৰক। আপোনাৰ যেনেকুৱা লোকেশ্যনত লাগে আমি সেনেকুৱা লোকেশ্যনত আপোনাক ঘৰ দিম, আৰু যেনেকুৱা ধৰণৰ আপোনাক ঘৰ লাগে সেনেকুৱা ধৰণৰ ঘৰ দিম। গোটেইখিনি as soon as possible, মানে as possible as, মানে যিমানখিনি পচিবল হয় আৰু। কাৰণ আপুনি যিটো জেগাত বিচাৰে সেই এৰিয়াখিনিত যদি ঘৰ আছে তেন্তে আমি আপোনাক দিব পাৰিম, আৰু সেই এৰিয়াখিনিতে যদি ঘৰ নাই তেন্তে আমি আপোনাক কেনেকৈ দিম। তো আমি যিমানখিনি 100% আমি প্ৰত্যেকটো জেগাতে আমাৰ ফ্লেট আছে, কাৰণ আমাৰ প্ৰত্যেকজন বিল্ডাৰ ট্ৰাষ্টেড বিল্ডাৰ, লগতে প্ৰত্যেকজন বিল্ডাৰে আমাক নিজে কয় যে ফ্লেট বেচা দিম যদি। তো এইখিনি আমি মাৰ্কেটত নাম বনাইছোঁ যে এনেকৈ বনাইছোঁ যে আমি বিশ্বাস দিছোঁ যে আমি কোনো ফ্ৰড কাম কৰা নাই, বা আমি তাহাঁতৰ লগত ইমান ভাল ৰিলেশ্যন আছে আমাৰ। তো তাতে আমাক নিজে কয় যে এইটো তুমি বেচা কাৰণ তুমি এইখিনি যোগ্য হয়, কাৰণ তুমি মানে ছাৰ্ভিচ মানুহক ভাল দিয়া, সেইখিনি মানে ট্ৰাষ্ট কৰে মানুহে। তো এইখিনি মেটাৰ কৰে। তো আপুনি যেতিয়া আহিব মানে লোকেশ্যন বিচাৰি, তো সেইখিনি লোকেশ্যন আমি আপোনাক সেই হিচাপত আমি আপোনাক যিমানখিনি আমাৰ পচিবিলিটি থাকে আৰু সেইখিনি আমি আপোনাক 100% দিবলৈ আমি আপোনাক চেষ্টা কৰিম। তো এইখিনি আছিল ভিডিঅ'টোত। ইয়াৰ বিষয়ে আৰু যদি বিশেষ জানিব বিচাৰে তেন্তে আপুনি তলত বৰ্ডলাইন নম্বৰত কণ্টেক্ট কৰিব পাৰে, তলত আমাৰ ইমেইল আছে, ইমেইলত কণ্টেক্ট কৰিব পাৰে। তো এইখিনি, লগতে আৰু যদি আপুনি মানে ভাল ভিডিঅ' বিচাৰে তেন্তে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট আমি আপোনাৰ পৰা বিচাৰোঁ। আমি আপোনাৰ পৰা লাইক, শ্বেয়াৰ, কমেণ্ট বিচাৰোঁ। যদি কোনোবাই ঘৰ কিনিব বিচাৰি আছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰক, এইমাত্ৰ শ্বেয়াৰ কৰক। আৰু এইখিনিয়ে কৈ মই আজি ভিডিঅ'টো সমাপ্ত কৰিম। তো থেংক ইউ ছ' মাছ। এনেকুৱা ভিডিঅ' আনিবলৈ আমি চেষ্টা কৰি আছোঁ। থেংক ইউ। বাই বাই।